নমস্কাৰ ৰশ্মিজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি বনাব লৈছোঁ কঁঠালৰ আচাৰ। তাৰ বাবে এটা কঁঠাল বইল কৰি লোৱা হৈছে। বইল কৰি লোৱা কঁঠালখিনি এটা খৰাহীত পানীখিনি যোৱালৈ ঠাণ্ডা কৰি লোৱা হৈছে। ঠাণ্ডা হোৱাৰ পাছত ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়া হৈছে। এতিয়া সকলোখিনি মিক্স কৰি চালনীত ৰ'দত শুকুৱাই লোৱা হৈছে। এতিয়া 3 চামুচমান জোখৰ পাঁচফোৰণ গৰম কৰি গুড়ি কৰি লোৱা হৈছে। এতিয়া এখন কেৰাহীত প্ৰয়োজন অনুসৰি তেল গৰম কৰি লোৱা হৈছে। এতিয়া ৰ'দত দিয়া কঁঠালখিনি গামলা এটাত লৈ তাত পাঁচফোৰণৰ গুড়ি আৰু 10টামান শুকান জলকীয়া আৰু ৰং উঠিবৰ বাবে এচামুচ শুকান জলকীয়া গুড়ি আৰু গৰম কৰি ৰখা তেলখিনি দি সকলোখিনি মিক্স কৰি লোৱা হৈছে। এতিয়া এই সকলোখিনি এটা চিচাৰ বৈয়ামত ভৰাই ৰ'দত দিয়া হৈছে। এয়া একেবাৰে সহজতে কঁঠালৰ আচাৰ তৈয়াৰ হৈ গ'ল। আপোনালোকেও ঘৰত বনাই চাব আৰু কেনে পালে মোক জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।